গোৱালপাৰা জিলাবাসীলৈ লৈ আহিছোঁ অতি ভাল খবৰ। অহা 6 জানুৱাৰীত গোৱালপাৰা মাইশা মেডিকেল হলত এটি অপিডিৰ আয়োজন কৰা হৈছে, য'ত যৌন স্বাস্থ্য আৰু ইউৰলজিৰ চিকিৎসা পৰামৰ্শ আগবঢ়াব বিশিষ্ট চিকিৎসক ডাক্তৰ অনুপ দত্ত বৰুৱাই। ভিডিঅ'টো এটা শ্বেয়াৰ কৰি সকলোকে চাবলৈ সুযোগ কৰি দিয়ক। ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজেছে 6 জানুৱাৰী 2024 তাৰিখে এক বিশেষ চিকিৎসা শিবিৰৰ আয়োজন কৰিছে। এই শিবিৰ ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব আৰু মাইশা মেডিকেল হল আগিয়া ৰোড বাপুজী নগৰত অনুষ্ঠিত হ'ব। শিবিৰত পুৰুষ আৰু মহিলাৰ বিভিন্ন ধৰণৰ যৌন সমস্যা, টেষ্টিচল অথবা এপিডিডিমিছৰ ৰোগ, ধাতু ৰোগ, কামইচ্ছাৰ অভাৱ, গৰ্ভনালী টান পৰিষ্কাৰ, লিংগ শিথিলতা, অকাল বিৰূপাত আদিৰ বিষয়ে পৰামৰ্শ আৰু চিকিৎসা দিয়া হ'ব। লগতে লিংগ বেকা হোৱা ৰোগ, হাইমেন ৰিপেয়াৰ আৰু বিভিন্ন ইউৰলজিকেল সমস্যাৰ আধুনিক চিকিৎসা উপলব্ধ থাকিব। বিশেষ চিকিৎসা পদ্ধতিৰ ভিতৰত থাকিব ZSR খতনা, লিংগৰ দৈৰ্ঘ্য আৰু পৰিধি বৃদ্ধি, পি-শ্বট থেৰাপি, ইনজেকশ্যনৰ দ্বাৰা লিংগত শক্তি বৃদ্ধি, লিংগত প্ৰস্থেচিছ প্ৰতিস্থাপন, পেইৰণি ডিজিজৰ অস্ত্ৰোপচাৰ। এই শিবিৰত চিকিৎসা আগবঢ়াব ডাক্তৰ অনুপ দত্ত বৰুৱা, এগৰাকী প্ৰখ্যাত ইউৰলজিষ্ট, এণ্ড্ৰলজিষ্ট আৰু ছেক্সুৱেলজিষ্ট, যিয়ে MBBS, MS, ডক্টৰ NB, ইউৰলজি আৰু মাষ্টাৰ ইন ছেক্সুৱেল মেডিচিন ডিগ্ৰী লাভ কৰিছে। যোগাযোগৰ নম্বৰ হৈছে 8453137066 অথবা 7002619785।